हेलो बंधुসকল स्वागतम জানাইছো আমাৰ অন্য এটা ভিডিঅলৈ বন্ধুসকল আপুনি যদি আমাৰ চেনেল নতুন কাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব লগতে শেয়াৰ কৰি দিব বন্ধুসকল এই ভিডিঅটো কেৱল আপোনালোকক মনোৰঞ্জন দিবলৈ বনোৱা হৈছে ইয়াত কাকো অপমান কৰিবলৈ বনোৱা হোৱা নাই কোনেও যাতে গাত পাতি নলয় সব বন্ধুসকল অলপ নকৰাকৈ বলক ভিডিঅটো আৰম্ভ কৰো চল হট্টি বহন কি লওড়ি চল হট্টি বহন কি লওড়ি हवा हवा ऐ हवा खुशबू लुटा दे कहां खुली हां खुली जुल्फ बता दे समझ रहे हो ना বন্ধুসকল এই জহৰা ছোৱালীবিলাক কৰপৰা যায় যায় অলপ লাইকৰ কাৰণে অলপ ফেমাস হ'বৰ কাৰণে চাওক কেনেকৈ ভিডিঅ' বনায় মানে ৰাতি হ'লে কটি মাৰা দিনত মানে হেতু বতা মাৰি মাৰি ফেন লগাই ঠাণ্ডা কৰি থাকে মানে ৰাতি হ'লে ডিউটি আছে এই কেলা সুত মাৰনি দেউতা মাক তেনেকে নকব দেই কেলা বাল ইউনিভাৰ্চিটিত পঢ়িম বুলি কৈছে এতিয়া পঢ়িমেই ইচ্ছে অ ভন্টি কি কলা আৰু এবাৰ কোৱা এই কেলা সুত মাৰনি দেউতা অকল যদি এনেকুৱা ভাষা শিকিব বিচাৰে ইয়াৰ লগত যোগাযোগ কৰিব পাৰে বন্ধুসকল এনেকুৱা ভাষা মই জীৱনত প্ৰথম শুনি নিজৰ জন্ম দিয়া পিতৃক মানে দেউতাকক এনেকুৱা ভাষা ইউজ কৰে মানে কি চাগে ইয়াৰ দেউতাকৰ জন্ম নহয় समझ रहे हो नहीं नो 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 বন্ধুসকল এই পৃথিৱীত আৰু কিমান আজব মানুহ দেখিবলৈ পাম বন্ধুসকল চাওক ছোৱালী মানুহে দাড়ি ফুৰাই আছে তলৰটো ৰাতি মানে ফুৰাইছে এতিয়া এইটো কেনেকৈ ফুৰাই কিন্তু নিজে ফুৰাব নোৱাৰে সেইকাৰণে আহিছে চেলুনত এটা কথা মই ভাবিছিলোঁ সি ছোৱালী কিন্তু ই ছোৱালী নহয় হিজৰাহে সেইকাৰণে এনেকৈ দাড়ি ফুৰাই আছে কাৰণ ছোৱালী মানুহৰতো দাড়ি নগজে হিজৰা মানুহে গজে নে কি কয় আৰু কিবা ক'ব লাগিব আৰু নালাগে হৈ গ'ল भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक কি কম এইবিলাক ছোৱালীৰ কথা এইবিলাক অসভ্য ছোৱালীৰ কাৰণে আমাৰ কিছুমান ভাল সমাজৰ ভাল ছোৱালীৰ বদনাম হ'ব ধৰিছে বন্ধুসকল এনেকুৱা ছোৱালীক ভোট জলকীয়াৰ গুড়ি পানীৰে মিহলাই গৰম পানী মিহলাই ঢালিব লাগে নে কি কয় कौन है ये लोग कहां से आते हैं चल बजड़ी के অকল বলক বৰষাৰাণী বিষয়াৰ বিয়ালৈ যাওঁ মানে বৰষাৰাণীৰ বিয়াৰ বিষয়লৈ যাওঁ বন্ধুসকল যিহেতু ইতিমধ্যে বৰষাৰাণী বিষয়াৰ বিয়া হৈ গ'ল গতিকে এখেতক নতুন জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মানে কিন্তু আকৌ এই বিয়ালৈ শান্তি লাভ কৰা নাই চাওক বন্ধুসকল কিছুমান কমেণ্ট আইতাৰ দ্বিতীয় হানিমুন বন্ধুসকল এইটো কেনেধৰণৰ কমেণ্ট হ'ল ইয়াৰ পাছত প্ৰথম ৰাতি কেনে গ'ল বন্ধুসকল বিয়াৰ পাছৰ ৰাতি কেনে গ'ল তোৰ ঘৈণীয়েকক সোধ না যদি বিয়া পাতা নাই বিয়া পাতি তোৰ ঘৈণীয়েকক সোধ কেনে গ'ল প্ৰথম ৰাতি ওলাই যাব বৰষা বা কিয় সুধিব লাগে পিছত আৰু এজনে কমেণ্ট কৰিছে বৰষাই দ্বিতীয় হানিমুন ক'ত কৰিব খবৰ এটা দিব বুলি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ এই সুধীৰবাৰ মানে বৰষাবাৰ হানিমুন ক'ত কৰিব কোনদিনা কৰিব ইয়াৰ ডিটেইলছটো লাগে সি মানে চাব যাব সেইকাৰণে লাগে তাৰপিছত আৰু এজনে কমেণ্ট কৰিছে গোলাপ বৰা নামৰ মানুহজনে মাক পিতেকৰ দৰে লাগিছে মাক পিতেকৰ যদি ভাই মাক পুতেকৰ লিখিব পৰা নাই মাক পিতেকৰ লিখিছে আকৌ কমেণ্ট কৰিব আহিছে সুটিয়ে লাল করে দেব নোংরামি বার করে দেব আৰু এজনে কৰিছে যে যাবলৈ নোৱাৰিলোঁ বেয়া নাপাবা ইয়াক কোনোবাই নিমন্ত্ৰণ দিছিলে নাই কথা নাই ই যাব নোৱাৰিলে বেয়া নাপাব বুলি কৈ দিলে লাষ্টত এজনে কি কৈ দিলে জানে জিতুমণি বৰুৱা বাইদেউ কা আমাক নালাগে চাওক কিহৰ মাজত কি সোমাই দিছে ক'ত বিয়া আৰু ক'ত কা সো বন্ধুসকল ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানলৈ সামৰিছোঁ বন্ধুসকল ভিডিঅ'টো আজিলৈকে ইমানেই আছিল সো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বাই